নমস্কাৰ ছাৰ বাইদেউসকল, যিসকলে টিউটৰ হিচাপে কৰ্মৰত হৈ আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। মই ধুবুৰী জিলা প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ জৰুৰী সভা জাননীযোগে আজি এই কথা প্ৰকাশ কৰিছে ধুবুৰী জিলা সমিতিয়ে। ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়ৰ অন্তৰ্গত নৱনিযুক্ত টিউটৰ শিক্ষক শিক্ষয়িত্ৰী তথা বন্ধু বান্ধৱী সকলোকে জনোৱা যায় যে অহা 13 আগষ্ট 2023 তাৰিখ দেওবাৰে দিনৰ 10:30 ধুবুৰী মধ্য ইংৰাজী বিদ্যালয় নিয়াৰ ধুবুৰী ৰেজিষ্ট্ৰাৰ অফিচ প্ৰাংগণত ধুবুৰী জিলা সদ্য প্ৰাদেশিকৃত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক টিউটৰ সন্থাৰ নিম্ন উল্লেখিত আলোচ্য বিষয়সমূহলৈ এখন সাধাৰণ সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাত নিম্নসমূহ হৈছে: আমাৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে বৰ্তমান কি ধৰণৰ প্ৰস্তুতি চলি আছে, ইয়াৰ ওপৰত আলোচনা আৰু দিহা পৰামৰ্শ। 2 নম্বৰ, কেন্দ্ৰীয় সমিতিয়ে পঠোৱা ইণ্ডিভিজুৱেল ডাটা ফৰ্মেট আৰু 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এপইণ্টমেণ্ট পোৱা সকলো টিউটৰৰ তালিকাৰ লগতে 2023-24 বৰ্ষৰ অনুদান প্ৰতিখন ব্লক সমিতিয়ে জিলা সমিতিক জমা দিয়া। 3 নম্বৰ, বিবিধ ধন্যবাদেৰে ৰবীন্দ্ৰনাথ মণ্ডল সভাপতি, কাৰ্যকৰী সভাপতি জানিক আলী শ্বেখ, সম্পাদক আক্তাৰ হুছেইন, ধুবুৰী জিলা প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থা। এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনালোঁ যে যিসকলে টিউটৰ হিচাপে কৰ্মৰত হৈ আছে ধুবুৰী জিলাত জৰুৰী সভা আয়োজন কৰা হৈছে অহা 13 আগষ্ট অৰ্থাৎ অহাকালি দেওবাৰে দিনৰ 10:30 ধুবুৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছে। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যন ক্লিক কৰিব। শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ মই প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।